Hi guys, welcome to my YouTube channel. সকলো ভালে আছে মই মানে অলপ বজাৰ কৰিব আহিছোঁ দিপলাকে তামলান নাজান পইচা এটা খুচৰা কৰিব যাম মানে মায়েতো গোটৰ পইচা তাক কিনি চাই আকৌ ভিডিঅ'টো যাম আৰু বলক এতিয়া যাই থাকোঁ ষ্টাৰ্ট আকাশে কাপেলো পরে মন আগর তলি পরে মনৰ শিলা হুয়াই পবনে কৃষ্ণ কৃষ্ণ এইকেইটা হাঁহ মানে বহুত হাঁহ আছে আমাৰ ইয়াত কাৰোবাক পাছেতি লাগে যদি কণ্টেক্ট কৰিব পাৰে এইকেইটা তোৰ নষ্ট ফুৰি মই মানে এঘৰ মানুহতে যাম পইচা এটা খুচুৰা কৰা মাহঁতৰ গোটৰ টকা এটা খুচুৰা কৰিব লাগে ফাইনেলি পাই গ'লোঁ মানুহ ঘৰ মই আহিছিলোঁ খুচুৰা পইচা নিবা এই কিবা মাইক লাগে ৰচোন কিবা পইচা এটা 500 টকা খুচুৰা ক'তো নাপালোঁ এতিয়া আকৌ দিপলাক যাব লাগে নেকি যাব লাগে নেকি এই এটা বিচাৰিলোঁ চবত তাতে নাপালোঁ এটা মানুহ ঘুমেতি নাজানো বিচাৰিব নাই ফাইনেলি সকলোৱে বুলি ওলালোঁ ইয়াত এটা কোমোৰা আছে মানে দোকানী খুৰাক দিব লাগে মানে দোকানী খুৰাতে আমাক বহুত ধৰণে সহায় কৰি থাকে মানে ধৰ পইচা পাতি হওক বা অন্য কিবা ধৰণে সহায় কৰি থাকে আমিও মানে যোনে দিয়ে মানে তাক দিব লাগে আৰু সেইটোৱে আৰু যোনে সহায় কৰে বিপদত তাক সদায় সহায় কৰিব লাগে সেইটোৱে আৰু সেইকাৰণে মানে এইটো কোমোৰা লৈছোঁ আৰু কিবা কিবি দিওঁ বাৰু ঘৰতে এতিয়া আজি কোমোৰা লৈছোঁ ফাইনেলি দিপলা চক যাওঁ চাই থাকোঁ ফাইনেলি গাইজ পইচা খুচুৰা কৰি আহি পালোঁ দে পইচাটো এতিয়া যাম বাৰীৰ পৰা যাম এতিয়া মানে নালিহঁতত অলপ দোকানত বজাৰ আছে সেইখিনি কৰি কিনে যাম ইমান সেউজীয়া লাগে পথাৰখন বাকী চাই থাকক আৰু গাইজ মই মানে কলেজ যাব আহিছোঁ ইমান ৰ'দ দিছে আজি বহুত ভাল লাগে খোজকাঢ়ি যাই আছোঁ বাছত লাগি বহুত ৰ'দ দিছে একদম ইমান ৰ'দ এই গৰমত ক'তো নাযায় উপায় নাই কাৰণে আহিছোঁ একদম বেয়া ৰ'দ কলেজ যাওঁ এটাই ক্লাছ আছে তাকো 12টাত এটালৈ কৰি থৈ আহোঁ জগন্নাথপুৰীলৈ আমিও আহিছোঁ ঘৰৰ মায়াই এৰি থৈ ঘৰৰ মায়াই এৰি থৈ মন্দিৰলৈ যাওঁ আমি একেলগে হৰি নাম গাওঁ একেলগে হৰি নাম গাওঁ গয়া কাশী বৃন্দাবন মথুৰা আমাৰো যাবৰে মন আমাৰো চাবৰে মন আহা চবে আহা একেলগে যাওঁ আমি গোটেইকেইটাই একেলগে চাওঁ আহা একেলগে চাওঁ জগন্নাথপুৰীলৈ আমিও আহিছোঁ ঘৰৰ মায়াই এৰি থৈ ঘৰৰ মায়াই এৰি থৈ ভক্তি কৰিবা বন্তি জ্বলাবা সদায়ে হৰি নাম ল'বা সদায়ে হৰি নাম ল'বা জগন্নাথপুৰীলৈ আমিও আহিছোঁ ঘৰৰ মায়াই এৰি থৈ
ঘৰৰ মায়াই এৰি থৈ আহা হবে আহা মন্দিৰলৈ যাওঁ আমি একেলগে হৰি নাম গাওঁ একেলগে হৰি নাম গাওঁ একেলগে হৰি নাম গাওঁ নমস্কাৰ দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ ককাইদেউৰ পাঞ্জাবী চোলাটো